নমস্কাৰ বন্ধুসকল মাত্ৰ 10 মিনিট নিয়মিতভাৱে আমি যোগা অভ্যাস কৰিলে আমি আমাৰ সকলো ধৰণৰ ৰোগৰ পৰা মুক্তি পাব পাৰোঁ ভালকে বহি ল'ব কঁকালৰ হাড়ডাল সিধা কৰি ৰাখিব আৰু উশাহ নিশাহটোৰ ওপৰত কনসেন্ট্ৰেট কৰিম দীঘলকৈ উশাহ নিশাহ ল'ব ইনহেল এক্সহেল Inhale and exhale. লাহে লাহে উশাহটো লৈ হাতখন ওপৰৰ ফালে উঠাই ল'ব আৰু দীঘল দীঘলকে উশাহ লৈ থাকিব এনেকৈ আপুনি 10 সেকেন্ড মান এই পজিশনটোত হোল্ড কৰিব এবাৰ আমি আঙুলিবিলাক ইখন হাতৰ লগত ইখন হাত লগাই লক কৰি লম আৰু লাহে লাহে আগফালে হালি আহিম এইভাবে আমি এই পজিশনটোত 10 সেকেন্ড ৰখি যাম সামান্য গতিত উশাহ নিশাহ লৈ থাকিব কপালখন পাৰিলে মাটিত লগাবৰ চেষ্টা কৰিব লাহে লাহে এতিয়া আমি ওপৰৰ ফালে আহি যাম এইবাৰ আমি আমাৰ গলটো ঘূৰাম ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজ আমি আমাৰ গলটো ঘূৰাম এবাৰ আমি অপোজিট ফালে আমাৰ গলটো ঘূৰাম উশাহ নিশাহ সামান্যভাৱে লৈ থাকিব এবাৰ আমি হাত দুখন ওপৰৰ ফালে খুলি লম আৰু এইভাবে বেন্ড হৈ যাম আৰু সিলিঙৰ ফালে চাবৰ কাৰণে চেষ্টা কৰিম ওপৰৰ ফালে চাবৰ কাৰণে চেষ্টা কৰিম আৰু এইভাবে আমি 10 সেকেন্ড থাকিবৰ কাৰণে চেষ্টা কৰিম 10 সেকেন্ড আমি এই পজিশনটো হোল্ড কৰিম অপোজিট সাইডতো আমি ঠিক একেভাবে কৰিম আৰু এইভাবে আমি আমাৰ এই পজিশনটো 10 সেকেন্ডৰ কাৰণে হোল্ড কৰিবৰ কাৰণে চেষ্টা কৰিম ওপৰৰ ফালে চাবৰ কাৰণে চেষ্টা কৰিম যিমান পাৰো ওপৰৰ ফালে চাবলৈ চেষ্টা কৰিম এইবাৰ আমি আমাৰ বডিটো টুইষ্ট কৰিম উশাহটো লৈ আমি আমাৰ বাওফালে যাম আৰু হাতখন এইভাবে দি বডিটো টুইষ্ট কৰিব চেষ্টা কৰিম সেম পজিশন আমি নেক্সট সাইডত কৰিম হাত দুখন মেটত ৰাখিব চেষ্টা কৰিম আৰু বডিটো টুইষ্ট কৰিম এইবাৰ আমি আমাৰ কঁকালখন ওপৰলৈ উঠাব চেষ্টা কৰিম হাত দুখন ওপৰ কৰি আমাৰ মাথাটো মাটিত লগাবৰ কাৰণে চেষ্টা কৰিম কঁকালৰ হাড়টো সিধা ৰাখিবলৈ চেষ্টা কৰিম আৰু সামান্য গতিত উশাহ নিশাহ লৈ থাকিম আৰু এই পজিশনত আমি 10 সেকেন্ড হোল্ড কৰিম ভৰি দুখন এতিয়া অকমান আমি ৰিল্যাক্স কৰি লম
অলপ জোকাৰি ল'ম। এইবাৰ আমি দুয়োখন ভৰি আগলৈ ঠেলি দি হাত ওপৰ কৰি ভৰি দুখন নিজৰ মাথাটো ভৰি দুখনত লগাব চেষ্টা কৰিম। ভৰি দুখন চিধা থাকিব আৰু আমি আমাৰ কপালখন ভৰি দুখনৰ আঁঠুটোত লগাবৰ কাৰণে চেষ্টা কৰিম। কঁকালৰ হাড়টো চিধা ৰাখিব চেষ্টা কৰিম আৰু এই পজিশ্যনত 10 ছেকেণ্ড হোল্ড কৰিম। এবাৰ আমি কঁকালখন উঠাবলৈ চেষ্টা কৰিম। যিমানলৈকে পাৰোঁ সিমানলৈকে ওপৰলৈ দাঙি দিব চেষ্টা কৰিম আৰু এই পজিশ্যনত আমি 10 ছেকেণ্ড হোল্ড কৰিম। এইবাৰ আমি এইভাৱে বহি লৈ হাত দুখন নমস্কাৰ মুদ্ৰাত আনিম আৰু এনেকৈ বডিটো টুইষ্ট কৰিম আৰু এইভাৱে আমি এই পজিশ্যনত 10 ছেকেণ্ড হোল্ড কৰিম। হাত দুখন ওপৰৰ ফালে কৰি আমি আকৌ আমাৰ বডিটো টুইষ্ট কৰিব চেষ্টা কৰিম। মাথা আমি আমাৰ মেটত ৰাখিব চেষ্টা কৰিম আৰু এই পজিশ্যনত 10 ছেকেণ্ড হোল্ড কৰিম। এই পজিশ্যনটো আমি অপজিট ছাইডৰ ফালে কৰিম। এইভাৱে আমি বডিটো টুইষ্ট কৰিম। লাহে লাহে আমি আমাৰ মাথাটো মেটত লগাব চেষ্টা কৰিম আৰু এই পজিশ্যনত 10 ছেকেণ্ড হোল্ড কৰিম। হাত দুখন ওপৰৰ ফালে দাঙি দীঘলকৈ উশাহ ল'ম আৰু হাত দুখন তলৰ পৰা নমাই লাহে লাহে উশাহটো এৰিম। এইবাৰ আমি দুয়োখন ভৰি এইভাৱে লৈ বাটাৰফ্লাই প'জত আনিম আৰু হাত ওপৰৰ কৰি উশাহটো ল'ম আৰু উশাহ এৰি আগফালে আহি যাম আৰু চেষ্টা কৰিম আমাৰ মাথাটো মাটিত লগাবৰ কাৰণে। এইবাৰ ভৰি দুখন অকণমান এইভাৱে বহলকৈ মেলি লৈ চেষ্টা কৰিব আপোনালোকে যিমান বেছি মেলিব পাৰে সিমান বেছি মেলিব আৰু এনেকৈ ৰাইট ছাইডৰ ফালে মাথাটো ভৰিত লগাব চেষ্টা কৰিব আৰু এই পজিশ্যনত 10 ছেকেণ্ড হোল্ড কৰিব চেষ্টা কৰিব। হাত দুখন দাঙি উশাহটো লাহে লাহে লৈ এইবাৰ আকৌ অপজিট ভৰিখনত মাথাটো লগাবৰ কাৰণে চেষ্টা কৰিম। ভৰিৰ আঁঠুটোত চেষ্টা কৰিম মাথাটো যাতে লগাব পাৰোঁ আৰু এই পজিশ্যনত আমি 10 ছেকেণ্ড হোল্ড কৰিব চেষ্টা কৰিম। এইবাৰ সন্মুখৰ ফালে আহিব চেষ্টা কৰিম। লাহে লাহে কঁকালৰ হাড়ডাল চিধা ৰাখিব চেষ্টা কৰিম আৰু মাথাটো মাটিত লগাব চেষ্টা কৰিম। এইভাৱে আমি 10 ছেকেণ্ড হোল্ড কৰিব চেষ্টা কৰিম। এইবাৰ আমি আমাৰ শৰীৰটো ৰিলেক্স কৰিবৰ কাৰণে ৰোলিং কৰিম। এইভাৱে আঁঠুটো পেটত লগাই এইভাৱে 2-3 ছেকেণ্ডৰ কাৰণে ৰোলিং কৰিম। এইভাৱে কৰিলে পিঠি আৰু কঁকালৰ বিষবিলাক লাহে লাহে নাইকিয়া হ'বলৈ ধৰে। এতিয়া আমি আমাৰ বডিটো ৰিলেক্স কৰিম আৰু
শৱাসনত এনেকৈ আৰাম কৰিম।